হাই ৱেলকাম বেক মাই চেনেল। আজি আমি মানে হেৰিত যাওঁ, দেওশাল মন্দিৰত যাওঁ আৰু এখন শৰাই দিবৰ কাৰণে, আৰু মোৰ লগত ৱাইফো যাব। ঠিক আছে, আপোনালোকে ভিডিঅ'টো চাই থাকিব হা শেষলৈকে। এতিয়া আমি যাব ওলাইছোঁ আৰু চাই থাকক। আমি এতিয়া ঘৰৰ পৰা আহি আছোঁ আৰু এইখন বিল চাউণ্ড বিল হয় আৰু এইখন আপোনাৰ বহুতেই ডাঙৰ হয় আৰু ইয়াৰ মাছ খাই বহুতেই ভাল লাগে। আমিও খাইছোঁ এইখন চাউণ্ড বিলৰ মাছ। আপোনালোকে চাই থাকক, আমি আহি আছোঁ এতিয়া। আৰু বেছি দূৰ নাই, আমি পাই গ'লোহি আৰু লাগিব 10 মিনিট লাগিব, আমি পাই যামহি এতিয়া। আপোনালোকে ভিডিঅ'টো চাই থাকক, যদি যিসকলে দেওশাল দেখা নাই মন্দিৰ, চাই থাকক ভিডিঅ'টো। আমি এতিয়া পাই গ'লোহি মন্দিৰ, দেওশাল মন্দিৰ, আৰু আপোনালোকক গেটখন দেখাইছোঁ জুম কৰি, আপোনালোকে চাওক। আৰু এতিয়া ঘৰৰ পৰা আমি খৰাই লৈ আহিছোঁ আৰু অলপ মানে পাহৰিলোঁ বস্তু, সেইখিনি ইয়াৰ পৰাই লৈ ল'ব পাৰি, সেইটোকে ৱাইফক ল'ব দিছোঁ। চাকি আৰু আপোনাৰ কিছুমান মিঠাই পোৱা যায়, সেইবোৰ ল'বলৈ দিছোঁ। আৰু ধূপকাঠি পাহৰিলোঁ, ধূপকাঠি ইয়াৰ পৰাই পায় কাৰণে ঘৰৰ পৰা নানিলোঁ, ধূপকাঠি লৈছে। চাই থাকক ভিডিঅ'টো আপোনালোকে। এতিয়া মন্দিৰ ভিতৰত প্ৰৱেশ কৰিছোঁ আৰু প্ৰৱেশ কৰি শৰাইখন এনেকৈ মন্দিৰটো কিনাৰেদি 3 পাক ঘূৰিছোঁ, আৰু 3 পাক ঘূৰিলে মনৰ কামনা পূৰ হয় বুলি জানো। কিমান দূৰ সত্য সেইটো নাজানো, আপোনালোকে যদি জানে কমেণ্ট কৰি জনাব। আপোনালোকে চাই থাকক। আৰু আজি ভক্তবৃন্দ বহুতেই কম, সোমবাৰ হ'লেও, কাৰণ আমি ঘৰৰ পৰা আহোঁতে দেৰিকৈ পাইছোঁহি, সেইটোকে কম চাগে আজি। আগত এবাৰ আহিছিলোঁ, বহুতেই ভক্তবৃন্দ হয়, কাৰণ লাইন পাতিবলগীয়া হয় শৰাইখন আগবঢ়াবলৈ। এয়া দেখিছে পূজাৰী এজন হয় আৰু ভক্তসকলক আশীৰ্বাদ দিছে, চাওক। আৰু আপোনালোকক মন্দিৰ ভাগ ওপৰৰ ভাগ দেখাইছোঁ, আপোনালোকে চাই থাকক। এইটো মন্দিৰৰ ওপৰৰ ভাগ হয়।
আজি বহুতেই কম ভক্তসকল আৰু এইবোৰ টিলিঙা দেখিছে আৰু মই ঘূৰা নিচিনাকৈ ৱাইফকো এনেকৈ ঘূৰিব দিছোঁ খৰাইখন লৈ পেলাই আৰু এতিয়া আমি আহোঁতে একো খাই অহা নাই আমি ইয়াৰ মন্দিৰ আগবঢ়াই আমি হোটেলত ভাত খাম আপোনালোকে চাই থাকক আমি এতিয়া মন্দিৰৰ পৰা আশীৰ্বাদ লৈ আহিলোঁ আৰু আহোঁতে আমি একো খাই অহা নাই সেইহেতুকে জাগীৰোডৰ ভিতৰত এইখন বহুতেই ভাল হোটেল জৈন হোটেল আৰু এই হোটেলখনতে সকলো আইটেম পোৱা যায় আমি সকলো নাখাওঁ কাৰণ আজি মন্দিৰত আহিছোঁ যেতিয়া সোমবাৰ হয় আৰু সেইহেতুকে ৰাতিপুৱা চাহ একাপো খাই অহা নাই সেইকাৰণে নিৰামিষ ভাতকে খাই লওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক আমাৰ এতিয়া হোটেলত ভাত খাই হৈ গ'ল আৰু এতিয়া আমি ঘৰলৈ আহিছোঁ আজি ভিডিঅ'টো চাই কেনেকুৱা পাইছে যদি ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু তলত থকা বেল বটনটো প্ৰেছ কৰিবলৈ নাপাহৰিব নতুন ভিডিঅ' আপলোড দিলে আপোনালোকে পোনপ্ৰথমে ন'টিফিকেশ্যনটো পাই যাব ধন্যবাদ আজিলৈ বাই